স্বামী স্ত্ৰীৰ মাজত যৌন উত্তেজনা তীব্ৰতৰভাৱে জাগ্ৰত কৰিবৰ কাৰণে 10 ধৰণৰ চুম্বন কৰিব পৰা যায়। তাৰে ভিতৰত আজি মই এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে 5টা চুম্বনৰ বিষয়ে সবিশেষ লৈ আহিছোঁ। যদি আৰু 5টাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। স্ত্ৰী শুই স্বামীৰ কাৰণে অপেক্ষা কৰি থাকে। স্বামী পলমকৈ শুবলৈ গ'লে স্ত্ৰীয়ে স্বামীৰ ওপৰত অভিমান কৰে। তেওঁ উজ্জ্বল মুখখনো আঁউসী ৰাতিৰ দৰে কৰি তোলে। দিনত কিবা কাৰণত স্বামীৰ সৈতে কাজিয়া হ'লেও বেছিভাগ তিৰোতাই স্বামীৰ ওপৰত অভিমান কৰি শুই থাকে। এই দুইটা কাৰণত স্বামীয়ে অনুশোচনা কৰিব লাগে। অভিমান কৰি শুই থকা স্ত্ৰীক চুম্বন কৰিব লাগে। স্বামীৰ চুম্বনত স্ত্ৰীৰ তৃপ্ত হৈ সঁচা অভিমান কাটি কৰি থয় আৰু মিছা অভিমানেৰে স্বামীক চুম্বন কৰিবলৈ বাধা প্ৰদান কৰে। কোনো স্ত্ৰীয়ে স্বামীক তিৰস্কাৰ কৰে। স্বামীয়ে বাধা নামানি বাৰম্বাৰ চুম্বন কৰিব লাগে। তেতিয়া স্ত্ৰীয়ে বাধা প্ৰদান কৰিবলৈ এৰি দিয়ে। এনেধৰণৰ চুম্বনক প্ৰতিৰোধক চুম্বন বোলা হয়। সঘনে স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি আৰু প্ৰতিদিনেই পলমকৈ শুবলৈ গৈ তেনে চুম্বনে উপচাই পেলালেও স্ত্ৰীৰ মনত দুশ্চিন্তাই বাহ লোৱাৰ সম্ভাৱনা থাকে। এনে অভ্যাস কৰি স্বামী স্ত্ৰীৰ মনোবিচ্ছেদ ঘটাৰ কামনা আমি কেতিয়াও নকৰোঁ। কিছুমান স্ত্ৰীয়ে কামনাৰ বশৱৰ্তী হৈ স্বামীৰ ওপৰলৈ গৈ গাল, ওঠ, নাক আদিত চুম্বন কৰে। তেতিয়া স্বামীয়েও স্ত্ৰীক চুম্বনৰ দ্বাৰা প্ৰত্যুত্তৰ দিয়ে। তেনে চুম্বনত স্বামী স্ত্ৰীৰ যৌন বাসনা জাগ্ৰত হয় আৰু সম্ভোগৰ তৃপ্তি লাভ কৰে। চুম্বনেৰে চুম্বনৰ উত্তৰ দিয়াৰ কাৰণে এই চুম্বনৰ নাম হ'ল উত্তৰ চুম্বন। স্বামীয়ে স্ত্ৰীৰ স্তন, গাল আৰু কাম উৎপত্তিৰ স্থানবোৰত জোৰকৈ চুম্বন কৰে। এই স্থানবোৰত চুম্বন কৰিলে স্ত্ৰীয়ে লাজ পায় আৰু বাধা প্ৰদান কৰে, কিন্তু স্বামীয়ে নেমানে। তেনে চুম্বনৰ নাম হ'ল পিণ্ডিত্বৰ চুম্বন। এই ধৰণৰ চুম্বনত স্ত্ৰীৰ কামভাৱ তীব্ৰতৰভাৱে জাগ্ৰত হয়। স্বামী কিবা কাৰণত স্ত্ৰীৰ ওপৰত অভিমান কৰি বিপৰীত মুখ কৰি শুই থাকিলে স্ত্ৰীয়ে অভিমান ভাঙিবলৈ স্বামীক নানাভাৱে চুম্বন কৰে। এই চুম্বনৰ নাম হ'ল চলিত্বক চুম্বন। সুন্দৰভাৱে আপোনালোকে গম পালে এই 5 ধৰণৰ চুম্বনৰ বিষয়ে। আৰু 5 ধৰণৰ চুম্বনৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।